ব্লগ তো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল অনুৰাধা ব্লগলৈ তো হওক আজি আমাৰ ভিডিঅ'টো আৰম্ভ গাইছ মই মানে বহুত দিন ভিডিঅ' দিয়া নাই তো বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আগৰ ভিডিঅ'বিলাকত যেনেকৈ মৰম দিছে এই নতুন ভিডিঅ'টোতো মৰম দিব আৰু মানে মই আপোনালোকক এটা কুৱেশ্যন সুধিব বিচাৰোঁ মানে মই ডেইলি ব্লগ দিয়া নহয় হ'লেও মানে কেতিয়াবা দিয়া হয় তো আপোনালোকে কেনেকুৱা ভিডিঅ' চাব বিচাৰে মোৰ ফালৰ পৰা ডেইলি ব্লগ নে এনেই ক'ৰবাত মই ধৰক কেতিয়া এটিকাত কেনেকৈ দি আছোঁ ধৰক ক'ৰবাত ফুৰিব গ'লে দি আছোঁ বা মানে সেনেকুৱা দি আছোঁ তো আপোনালোকে কমেণ্ট কৰি জনাব যে কেনেকুৱা ভিডিঅ' চাব বিচাৰে ডেইলি ব্লগ বা এনেই ক'ৰবাত ফুৰিব গ'লে কেনেকুৱা ভিডিঅ'টো কৈ থাকিব মই আজি আমাৰ বাৰ লগ এটাৰ ঘৰত আহিছোঁ চাওক কি ধুনীয়া খেতি বহুত গৰম কিন্তু ইয়াত মই খেতিৰ মাজত আছোঁ ন এতিয়া মন চন ভাল লাগি গৈছে একদম ঘামি দিয়ে চাওক অৱস্থা নাই দেখাইছোঁ মই খালৰ পাৰত আছোঁ একদম ধুনীয়া বতাহ দি আছে হ'লেও আৰু গৰমে হ'লেও খেতিৰ মাজত ভাল লাগে দিয়ক ৰ'দ দি আছে হ'লেও আৰু মই খালৰ পাৰত আছোঁ ন খালৰ পাৰত থাকিলে কিবা এটা ভাল লাগে এটা ধুনীয়া মানে পানীৰ পৰা তাৰমানে ধুনীয়া ঠাণ্ডা আহি থাকে জেগাখিনি অলপ ঠাণ্ডা কৰি ৰাখে তো আমি ইয়াত আনি আমাৰ তাতে চৌকা আছে আমি তাতে ভাত খাম আজি তো চাই থাকিব আপোনালোকে গাইছ আমাৰ খানাৰ প্ৰস্তুতি চলি আছে সৰু এটা বস্তু দেখিছোঁ মাছে কলপাত খাই আছে মই আপোনালোকক দেখাই আছোঁ দুখৰ কথা মই কেমেৰাটো ঘূৰি ৰাখিলে কি মাছে খাই গ'লে কলপাত আৰু নেক্সট বাৰ আহিলে মই আপোনালোকক দেখাম তো মই আপোনালোকক খানাৰ প্ৰস্তুতি দেখাই আছোঁ আমাৰ ইয়াত এইটো বা কিবা কৰি আছে হাঁহি একদম হাঁহি চম্পা গাইজ এয়া ৰেডি কৰি আছে তো চাই থাকিব আপোনালোক বেয়া গৰম দিছে কিন্তু ঘামে দিয়ে কিবা দিছে তো আমি খানাটো ষ্টাৰ্ট কৰিছোঁ ফূৰ্তি দি তো আপোনালোকে চাই থাকিব আমাৰ বাই আমাৰ আদা চলি আছে এমনি ঢেঁকা বাজি আমি খানাত গাইজ প্ৰথমবাৰ নাহোঁ আমি ঢেঁকা ভাজা খাম গাইজ আপোনালোকে খানাত ঢেঁকা ভাজা খাই না আমি ঢেঁকা ভাজা খাম ঢেঁকা আৰু কণী ভাজা খাম মাছো নাখাওঁ মাংস নাখাওঁ ঢেঁকা মেইন গাইজ এই আলু ভাজা হৈ আছে নাল্লো দক পূৰ্ব চৌকাত আৰু ইয়াতে আমি মাংসত আমি পিঁয়াজ দিছোঁ তেল দিছোঁ মছলা দিছোঁ আৰু নেমু টেঙা দিছোঁ আপোনালোকে আমাৰ খানাত মানে আজি অলপ ৰেচিপিটো বেলেগ পাব আমি নেমু দি ফাৰ্ষ্ট আজি মাংস খাম আৰু ঢেঁকা আৰু কণী ভাজা খাম কণী আজি আমাৰ খানাৰ মেইন ৰেচিপি হৈছে ঢেঁকা আৰু কণী ভাজা আপোনালোকেতো কোনোদিনে চাগে খানাত ঢেঁকা আৰু কণী ভাজা খাই পোৱা নাই আমি ফাৰ্ষ্ট ঢেঁকা আৰু কণী ভাজা খাম একো নাই ৰান্ধনি মেইন তুমি বাৰু তোৰ হাতৰ লাগিব ৰান্ধনি মেইন মাংস সানি আছে এটাই মাংস সানি আছে এটা একদম পুৰা ৰখি আছে মানে বহি দিব আৰু মাংসখিনি একদম পুৰা অপেক্ষা আছে কেইটা কেৰাহীত বহি দিব আৰু মাংস বনি আছে কিন্তু এই গৰমত খানা খোৱা হৈছে কিন্তু এনজয়টো মেইন দকচোন আৰু ময়ে বনাই আছোঁ দক অলপ চলপকৈ একবাৰ লাৰি দি আছোঁ আমাৰ খানা খোৱা পাৰ্টিটো চবৰে একদম হালত বেয়া হৈ আছে মোৰতো বেছি বেয়া হৈছে কেনেকৈ এই বায়াক বইনাকক অৱস্থা বেয়া আমাৰ বাৰ অৱস্থা বেয়া আমি কণী আৰু ঢেঁকা ভাজি আছোঁ আপোনালোকে খাবা আহিব আমাৰ খানা ৰেডি এই পাপৰ ভাজি ল'লোঁ এই ঢেঁকা আৰু কণী ভাজা এই চাটনি মানে চালাড এই ভাত এই মাংস এই টেঙা এই ডাইনিং আনিলোঁ আমি ডাইনিঙত খাম তো আমাৰ খানা ৰেডি আমি খাই লওঁ
গাইজ আমি ভাত চাত খাই লওঁ তো ভাত চাত খাই আৰু আপোনালোকক লগ নাপাওঁ এইখিনিতে মই ভিডিঅ'টো মানে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো বেছি দীঘল হোৱা নাই 2 মিনিট মানো হোৱা নাই চাগে মানে অলপ গা চাও মাজতে বেয়া লাগিলে বেছি নবনালোঁ তো অকণমান বনাই দিলোঁ তো চাই থাকিব আপোনালোক সকলোৱে বাই বাই